শুনা নাপাব। আমি এতিয়া আজি মানে অষ্টমী দিনা খোজকাঢ়ি আহি আছোঁ আৰু চববিলাক মিলি, কাৰণ আমাৰো চব ফ্ৰেণ্ডবিলাকৰ গাড়ী নাই, তো যিকেইটাৰ গাড়ী আছে ডাবল ৰাইড কৰিব নিদিয়ে। তো সেইকাৰণে আমি ভাবিলোঁ আমি ফটোটো খোলা আহিছে, ইগন'ৰ কৰিব, কাৰণ লাইট নাই। তো আমি এনেই খোজকাঢ়ি আহিছোঁ, কেইটামান 4-5টামান ল'ৰা আহিছে আমাৰ লগত, গৈ আছোঁ। প্ৰথমতে শ্বুট কৰি দিলোঁ ভিডিঅ' কেইটামান, সেইকেইটা ইয়াত লগাই দিম আৰু হৈ যাব ভিডিঅ' এটা। তেখেতক পাৰিলে দেখাম, আৰু 10টা বজাৰ পিছততো ওলাবই নোৱাৰি, লকডাউন। তো এনজয় কৰক ভিডিঅ'টো, মানে ঘৰত বহি বহি আপোনালোকে পূজা চাওক, আমি দেখুৱাই থাকিম। এয়াই হৈছে 2020 চনৰ পূজা। চাওক তলত কৰোণা মহামাৰীৰ কাৰণে কেনেকৈ গোহাৰি দি থৈছে। ঢাক বাজা, কাসর বাজা, উলু দে আর শাখ বাজা, বছর পরে আবার এলো মাঝে। পুজো পুজো গন্ধ নিয়ে, নতুন গানের ছন্দ নিয়ে, শারদিয়ায় খুশিতে মন নাচে। এলো 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 মা দুর্গা মা। আমাৰ লগত থাকক আৰু ঘৰতে বহি বহি পূজাৰ আনন্দ লওক। আমি আহিছোঁ এটা অন্য এখন পূজালৈ। কমিটিয়ে কিদৰে ব্যৱস্থা লৈছে আপোনালোকে দেখিবলৈ পাইছে। সকলোকে মাস্ক আৰু চেনিটাইজাৰ ব্যৱস্থা কৰি দিছে, আৰু ভক্তসকলে তেনেদৰেই দেৱী দুৰ্গা মাক দৰ্শন কৰিবলৈ গৈছে, যাতে এই কৰোণা মহামাৰী অতি সোনকালেই আমাৰ মাজৰ পৰা হেৰাই যায়। আৰু সহায় কেন্দ্ৰত আমাৰ সন্মানীয় ছাৰসকল বহি আছে আমাৰ ৰক্ষণাবেক্ষণৰ কাৰণে। নেক্সটবাৰ আমি বহুত ভালকৈ আমি আশা কৰোঁ যাতে এই কৰোণা যায়, আৰু সেনেকেই আমাৰ দুৰ্গা পূজাটো আমি এইদৰে